মই আজিও স্বৰচিত কবিতা এটা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে জীৱনত আগবাঢ়িছোঁ আপোনাৰ সৈতে। জীৱনত একলগ হৈ আগবাঢ়িছোঁ আপোনাৰ সৈতে। পোৱা নোপোৱাৰ অলেখ হিচাপ লৈ আপুনি মোৰ বাবে সেইজন, যিজনক মই ঈশ্বৰতকৈও ওপৰত ৰাখিছোঁ। জীৱনত অনেক সময়ত সুখ দুখত লগ দিয়া মানুহজন আপুনি। আপুনি মহান, আপুনি শ্ৰেষ্ঠ। আপোনাৰ অবিহনে মোৰ নিসংগতাই সৰ্বশ্ৰেষ্ঠ। জীৱনত আপুনি মোৰ ছাঁটোৰ দৰেই আছে। আপোনাৰ পৰাই কিবা এটা কৰাৰ উৎসাহ পাইছোঁ। আপুনি মোৰ সাহস, আপুনি মোৰ বিশ্বাস, আপুনি মোৰ প্ৰেৰণা আৰু আপুনিয়ে মোৰ শ্ৰেষ্ঠ ব্যক্তি। আপুনি মোৰ জীৱনত প্ৰতিটো কথাতেই সহযোগ কৰি মোক সন্মান দিছে। আপুনি এনে এজন ব্যক্তি যাৰ কথা ক'বলৈ মোৰ ভাষা নাই। ধন্যবাদ।